বুঝিছে তেন্তে বুঝি যাব আপুনি জিতা নাই হারছে গু খাওয়া হারছে তেন্তে এইখিনি 112200 নম্বৰত কল কৰক আৰু অনলাইনত টিকেটটা কাটি লওক এইখিনি নমস্কাৰ এতিয়া মই গেলো হাগিব দে ভালকে ও পাপা আমারও একটা টিকেট কাটা না কি জানি আমি একটা বাইক স্কুটি পাবা পারু এই লড়া এইবোৰ কাটি মাটি লাভ নাই এনেই কৈছে ফালতু কথা এইবোৰ হেৰি কাটি চাওকচোন আমি তো আকৌ বস্তু পাওয়ে হেই লুঙ্গুগিরি গাড়ী পালো আইফোন পালোই তো আমি বহুত কিছু পাইছো লটাৰী খেলত কাটকচোন কাটক ও মা হয় হয় আমি বহুত কিছু পাইছো এবারও কি ঠিক আছে আমি একটা বাইক পাই যাও ওই কাইরে পাবো বাইক ওই পপাই কালী পূজার লটারির টিকেট কাটিব এইটাতে বাইক স্কুটি সব আছে সব না বাইক নালাগে স্কুটি লাগিব স্কুটি নহব স্কুটি নচলিব মোর বাইক লাগিব নহব মোৰ স্কুটি লাগিব কিয় পপাৰ বাইকটা আছে না হিটুই তই চলাবি নচলাও মই পপার এই বুড়া বাইকটা তই চলাবি যা মোর তো নতুন বাইকই লাগিব মই আপি মানটা হয় কি বাইক চালাব জান নাকি হ্যাঁ ওই লাসলি তুই চুপ করবি না মই এনকে ঠাস করে থাপ্পড় মারি না কোনো খেক করে দিম তোর আজিকালি বহুত বকার করে আছে বুঝছনে একটা থাপ্পড় মারি দিম ঠাসকে আয়ো হেৰি আপুনি কাটকচোন কাটক আংকালে অ ৰবা কাটি আছো পপা ভালকে কাটিবা এতিয়া যদি টিকেট এটা স্কুটি পাই যাও তেন্তে না মজাকে মই মোৰ দেহাৰ লগত ঘূৰিব পাৰিম মজা লাগি যাব দুজনে এটা স্কুটিত বহি ভুং কৰি ঘূৰিম মই না ভালকে বুজি নাছো সেই অনলাইনত টিকেট কেংকে কাটে হেই মই ইমান অনলাইনত নবুজো না কেংকে গুগল পে করবা লাগে কেংকে অনলাইনত টিকেট কাটে ও পাপা অ কলরা ও পাপা একবার ভজন খুড়াক ফোন কৰি চাবা নেকি ভজন খুড়া তো পারবা পারে অ ঠিকে কৈছা লৰা ভজনে পারবা পারে হেৰি কৰক তেন্তে ভজনক সোনকালে ফোন কৰক আকৌ টিকেট বিলাক শেষ হৈ যাব অ ৰবা এতিয়া সোনকালে ৰেডি হৈ কলেজৰ আগত থিয় হৈ থাকিম কলেজ ছুটি হ'বই আৰু এটা আপিৰ লগত যদি মোৰ ছেটিং হৈ যায় তেন্তে তো 2025ত মোৰ বিয়া ফাইনাল যাও এতিয়া সোনকালে দেৰি হৈ গৈছে চালা কাইৰে ফোন কৰিলে এই সময়ত অ হেল্ল' কাই অ ভজন মই হও অ ৰঞ্জিত দা কক ভজন পাৰিবানে অ পাৰিম কিয় নোৱাৰিম তেন্তে ৰঞ্জিত দা ৰ'ব হা মই আহি আছো অলপমান পিছত কলেজ ছুটি হোৱাৰ পিছত আহি আছো মই কলেজ ছুটি হোৱাৰ পিছত মানে ভজন কলেজত কি তোমাৰ কিবা কাম আছিল নেকি আইও এই নাই আহি আছো ৰ'ব ৰঞ্জিত দা আহি আছো ও পাপা কি কয় ভজন দাই আহি আছে বোলে অলপমান পিছত আয়ো বাপৰে বাপ বেটুৱা সেই জহনি মাৰা বীৰ প্ৰেমিকাটোৱে আমাৰ পকৰত ইমান ডাঙৰ বমটো ঢিলাইছে এতিয়া পকৰলৈ ভালকে বহিবাই নাপাৰি আছো বিষাই আছে অ পাপা মোৰ পকৰো একদম জ্বলি পৰি গৈছে হাগবা গেলেও বিষাই আছে হুবা গেলেও বিষাই আছে বহিবা গেলেও বিষাই আছে একদম পকৰ জ্বলি পৰি আহিছে না সেইবাবে অ পাপা মোৰ বগা কোটি একদম কলা কোটি বনাই দিছে ৰ সেই জহনি মাৰা তেজ খোৱাবিলাকক খালি একবাৰ পাবা লাগে তাহোনৰ পকৰেৰে ঢুকাই দিম এটাম বম চালা আমাৰ কোটি ফাটাব ঐ বেটুৱা ৰকেট বম বিলাক একদম হাজাই ৰেডি কৰি ৰাখিবি যেতিয়া আমাৰ ঘৰৰ আগৰে যাব তেতিয়াই ৰকেট বম বিলাক সাৰি দিম তাহোনৰ পকৰত অ পাপা দিম ও মোর দেহা ও মোর দেহা মোর না ভয় লাগি আছে সেদিন যে তুমি বত্তার কোটিত বম দিলে কোটি ফাটাই দিলা দেহা এতিয়া যদি আমাক বম দিলে আমার পকর ফাটাই দেয় তেন্তে কি হব এতিয়াও ভজন দা কিয় নাহে ইমান অধৈৰ্য নহবি অলৰা আহিব ৰ অ পাপা ভজন দাক এটা ফোন কৰা না সোনকালে আহিবা কোৱা মোক ফোন কৰিব নালাগে ঢেপেলা ভাইটি মই আহি গৈছো আহক ভজন দা সোনকালে টিকেটটো কাটি দিয়ক বহিবা নকবা নেকি ঢেপেলা ভাইটি খালি টিকেটটো কাটিবাই মাতিছা নেকি আয়ো তেন্তে ভজন তুমি বহা মই চাহ বনাই লৈ আহো অ যাওক বৌ ওই আপি মোক হেল্প করবি এই না মই না যাও যা এক কাপ চাহ বানাবা কিমান দাম লাগে হা তুমি একাই বানা মই না যাও মই একা থাকিম
আহা ভজেন। অ ৰঞ্জিত দা কি মানে কি হৈছে? মানে ভজেন মই ক'লো না তোমাক এই যে অনলাইনত টিকেটটো কাটবা মই কাটবা নাপাৰি আছো তাৰপিছত পেমেন্ট কেনে কৰে অনলাইনত গুগল পে নেকি কি কৰে মই নাজানো না। অ তেন্তে ৰ'ব। অ নম্বৰটো কওক। 112299। 112299। ভজেন দা স্পিকাৰত দিব। হ'ব দিয়া। অ হেল্ল'। আয়ো মানে আমি সেই অনলাইনৰ লটাৰী টিকেটটো কাটিব বিচাৰিছিলো। আৰে নাই 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 পাৰিম পাৰিম আপুনি কৰক। নাই 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 আমি এটাই ল'ম এটাই দিয়ক। আমি 112200 কৰিম। যদি আপোনালোকে জিতে আপোনাৰ এই নম্বৰত কল আহিব আপোনালোকে কলটো ৰিচিভ কৰিব আৰু যদি হাৰে তেন্তে ভাবিব কোনো কল নাহে ওকে অ হ'ব দিয়ক। লোৱা হৈ গেল থেপেলা বেটি তোমাৰ লটাৰীৰ টিকেট কাটা। থেংক ইউ ভজেন দা। ভজেন তোমাক তেন্তে মই পিছত পইচাটো দি দিম হ'ব? অ হ'ব দিয়ক ৰঞ্জিত দা টেনচন কৰিব নালাগে। 6 hours later. পাপা আমাক এতিয়া ফোন নকৰে কিয় ইমান দেৰি হৈ গৈছে? আমি পাওয়া নাই বোধহয় সেইবাবেই ফোন কৰা নাই। বাদ দে এইবাৰ আর কি আছে দুদিন পাছত পাছত হয়েই থাকে। আয়ো নাপালো। পাওয়া নাই বাবে কি এতিয়া কান্দি থাকবি নেকি পুরা দিনটো? যাওক বাজাৰলৈ আহক ঘৰত কোনো বাজাৰ পাতি নাই ৰবা যাই আছো এক কাপ চাহ দিয়া চাহ খাই যাই আছো। এতিয়াতো খালে আপুনি চাহ ইমান চাহ খাই কি কৰিব ইমান চাহ খাও ভাল নহয় এনেই আপোনাৰ চুগাৰ প্ৰেছাৰ আরে কিছু নহয় ও দিয়া অলপ। ওই কাই ফোন করে ও? ধৰক ধৰিলেহে গম পাব কাই ফোন কৰিছে পাপা কাই ফোন কৰিছে? রং নাম্বার হয় রবি ধরি চাও কাই। ও হেল্ল'। হেল্ল' ছাৰ আপোনালোকে যে টিভিৰ পৰা লটাৰীৰ টিকেট কাটছিল ও লটারির টিকেটটো কাটছিলো এটা। সেই লটাৰীৰ টিকেটত আপোনালোকে ছেকেণ্ড পুৰস্কাৰ পাইছে এটা কেটিএম বাইক আইও হসাই নে পাইছো আমি বাইক। মই মিছা কথা নকওঁ মই সত্যবাদী সত্য কথা কওঁ সত্যৰ জয় হ'ব সত্য কথা কওঁ আপোনালোকে পাইছে বাইক আয়ো পাপা হেৰি আপোনাৰ কি হ'ল চুপ চুপ হেৰি তেন্তে আমি এতিয়া কি কৰিম আমাৰ এতিয়া কি করণীয়? কিছু কৰিব নালাগে আপুনি আপোনাৰ এড্ৰেছটো দি দিয়ক আৰু আধাৰ কাৰ্ড পেন কাৰ্ডটো দি দিয়ক আপোনাৰ ঘৰত এই যে বাইকৰ ডেলিভাৰীটো আহি পৰিব চিন্তা কৰিব নালাগে হ'ব দিয়ক মইতো এইবোৰ অনলাইনত পঠাব নোৱাৰো মোৰ এটা সৰু ভাইটি আছে তাক দি পঠাই আছো হ'ব? হ'ব মুঠতে আধা ঘণ্টাৰ ভিতৰত পঠালেই হ'ব হ'ব দিয়ক ধন্যবাদ। আয়ো পাপা কি হল? আরে লৰা অনলাইনত যে টিকেটটো কাটছিলো সেই তাতে আমি বাইক পাইছো কেটিএম বাইক। সঁচাই গীতেশ্বৰী সঁচাই সঁচাই এতিয়া ভজনক মাতি আমাৰ ঘৰৰ এড্ৰেছ বিলাক দি দিম পঠাই দিম তাহনক তেন্তেই হৈ যাব আমাৰ ঘৰত বাইকটো ডেলিভাৰ কৰি যাব। ইয়ো আমি কেটিএম বাইক পাই আছো এতিয়া মজাকে চলাম। আয়ো गोपी बहू कल लेटरिन पे हक के किसने पानी नहीं दिया था हाँ? कितना घूस और क्या आया था सी घिन आ गई थी मुझे जी मुझे नहीं पता लेटरिन पे कौन हक के पानी नहीं दिया था घूस और क्या आया था शायद राशि ने किया था माजी मैंने नहीं किया था तो बुलाओ राशि को अभी बुलाओ অ পাপা 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 ঐ জহনি মৰা লৰা কি ৰে এনেকা পপা পপা কৰি আছা ভালদৰে ক'ব নাপাৰে নেকি কুকুৰৰ দৰে কিয় কোৱা? অ পাপা শুনা না কাণেৰে তো শুনি আছো এতিয়া কি পকৰ খুলি শুনিম নেকি? আইও ঐ বেটুৱা যি কবি সোনকালে ক মই গোপী বাহু দেখি আছো। অ পাপা ধেপেলাহঁতে না টিভিৰ পৰা লটাৰী টিকেট কাটছিল সেই তাতে না তাহুনে কেটিএম বাইক পাইছে। আইও জহনি মৰা কেছ কোৱা। ঐ বেটুৱা তই ভুল কলি না মই ভুল শুনছো? পাপা ময়ো ভুল কোৱা নাই তুমিও ভুল শুনা নাই সঁচাই ধেপেলাহঁতে কেটিএম বাইক পাইছে। তেন্তে চাও বেটুৱা এতে পকৰ মিলি চাই লাভ নাই তাহুনৰ ঘৰত চ তাহুনক যাই সুধুছ কেনেকে কি কৰি বাইকটো পাল। অ পাপা গলা চৰে বেটুৱা সোনকালে চ আমাৰ হাতৰ পৰা কেটিএম বাইক গুচি যাব দেৰি কৰিলে। অ পাপা গলা তেন্তে গাইছ অতি শীঘ্ৰেই আহি আছে ভিডিঅ'ৰ ছেকেণ্ড পাৰ্ট বাইক ডেলিভাৰী আপোনালোকে ৱেইট কৰি থাকিব অতি শীঘ্ৰেই আহিব। এতিয়া আমি যাওঁ ধেপেলা তাহুনৰ ঘৰত তাহুনক সুধো তাহুনে কেনেকে পাল। অ পাপা ৰোৱা মই আহি আছো। জহনি মাৰা তই সেইটাতে পকৰ মিলি কথা পাতি থাক তই যাব নালাগে।